হাই ফ্ৰেণ্ড, কি খবৰ? আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ, সকলোৱে চাব। এয়া দেখিছে, এয়া দানা সিজোৱা ঘৰ, টিং লগাই দিছোঁ। আৰু এইটো মোৰ পুৰণি ঘৰটো, ইফালে এটা নতুনকৈ বনালোঁ। ঘৰৰ গোটেই অৱস্থা নাইকিয়া হৈ গ'ল, গোটেই খান্দি পেলালে, সেইবাবে ইটো ঘৰ বনাবলগীয়া হ'ল। আৰু এইটো দেখিবলৈ পাইছে, এইটো য়ৰ্কশ্বায়াৰ পোৱালি এটা আনিলোঁ। এইটো খুমটাইৰ পৰা আনিছোঁ। আৰু এইফালে এনেকৈ দুভাগ কৰি দিছোঁ। পোৱালিটো ইফালে থাকে, এতিয়া পাৰ হৈ গুচি আহিলে। আৰু এইফালে দুটা খাচী, মাজত বেৰ দি দিছোঁ। আৰু ইফালে মাইকী দুজনী আছে। এয়া দেখিছে, গোটেই বতৰ ডাৱৰীয়া, বৰষুণ দিওঁ দিওঁ কৰি আছে। পোৱালিটো ৬,০০০ ল'লে। দাম বেছি হ'ল নেকি জনাবচোন। আৰু ৩-৪টামান পোৱালি লাগিছিলে, কাৰোবাৰ ওচৰত আছে যদি কমেণ্ট কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।